হাই গাইজ আৰিফুল ব্লকৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফাইনেলি আহি পাইছোঁ শুৱালকুছি পাৰ্ক বিখ্যাত পাৰ্ক। আহক ধৰ্ম আৰু কৰ্ম সংস্কৃতি মিলন ভূমি গৰাকী শুৱালকুছি আদৰিছোঁ। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখন হ'ল বছৰৰ উদ্যান। ইয়াতে বহুত দূৰৰ পৰা মানুহ আহে চাবলৈ আৰু আপোনালোকৰ ভিতৰৰ বস্তুখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আহক আমাৰ লগত। গেটৰ ভিতৰত যোৱাৰ আগতে আপোনালোকক কিছু বস্তু দেখাই আছোঁ ৰ'ব। চাওক অৰিজিনেল যেন লাগি আছে। এইবিলাক চব মানে কাঠেৰে তৈয়াৰী কৰা পুৰা অৰিজিনেল বিল্ডিং নিচিনা যেন দেখা যাই আছে। আৰু ইপিনে চাওক মানে ভেকুলী ছাতা এইবিলাক মানে পাথৰেৰে মাটিৰে আৰু বালাৰে মানে তৈয়াৰী কৰা এইবিলাক। তাৰপিছত মানে কালাৰিং কৰিছে। বস্তুবিলাক চাওক পুৰা অৰিজিনেল যেন লাগি আছে ন, কেনেকুৱা মানে মজা ভাল লাগিছে বস্তুবিলাক। ইয়াতে মানে 4জন ল'ৰা ছোৱালীয়ে মাৰ্বল খেলি আছে। মানে এজন ছোৱালী আৰু 3জন ল'ৰা মানে চেংগুটি খেল খেলি আছে। আৰু বৰ্তমান এই ল'ৰাজনৰ হাতত মাৰ্বল আছে আৰু এই ল'ৰাজনে কৈছে যে ইয়াতে দি। আৰু এই ছোৱালীজনে হাঁহ খেদাইছে, হাঁহ মানে ধৰিব পৰা নাই। আৰু মানে হাঁহটো মানে ছোৱালীখিনি কেনেকৈ চাই আছে চাওকচোন। এতিয়া মানে ছোৱালীজনৰ পুৰা বিৰাট খং উঠি গৈছে। এই ল'ৰা দুজনে এই পুখুৰীৰ পৰা মাছ ধৰিছে। মাছ ধৰি পেলাই কি আনন্দ, ই হাঁহি দিছে, ই কান্দি দিছে। মাছ ধৰিব পৰা নাই সেইকাৰণে ই মাছ ধৰিছে। আৰু এইবিলাক মানে শিশুসকলে খেলাৰ কাৰণে বনোৱা হৈছে। ঘূৰণীয়া চেয়াৰ হয় এইটো, মানে ইয়াতে বহি পেলাই ঘূৰণি ঘূৰি থাকে। আৰু ইয়াতে মানে সৰু সৰু ল'ৰা ছোৱালীবিলাকে মানে জঁপিয়াই ওপৰ পিনে উঠি থাকে। আৰু ইয়াতে মানে বহিলে মানে স্প্ৰিং খাই থাকে। আৰু ইয়াতে মানে ডাঙৰ মানুহে জিম কৰিব পাৰিব। আৰু ইয়াতে মানে ডাঙৰ মানুহৰ কাৰণে ঝুলনা। আৰু এই চিৰিটো ইপিনে উঠাৰ পিছত এইপিনে আহি পেলাই এইপিনে নামি আহে। কাৰোবাৰ যদি ভাগৰ লাগি যায় ইয়াতে বহিব পাৰিব, বহাৰ ব্যৱস্থা আছে। আৰু এইখন চিৰি মানে শিশুসকলৰ কাৰণে বনোৱা হৈছে। মানে কেনেকুৱা পুৰা মজা। আৰু এইখন কেনেকুৱা ডাঙৰ ভেকুলী ছাতা বনাই থৈ দিছে, পুৰা মজা ভাল লাগিছে বস্তুটো। আৰু এইখন হ'ল মানে ডাঙৰ মানুহৰ কাৰণে, সৰু বাচ্ছাৰ কাৰণে নহয়। মানে ইয়াতে কোনে ওপৰত উঠিব পাৰে জঁপিয়াই। আৰু এইখন হ'ল শিশুসকলৰ কাৰণে ঝুলনা বনোৱা হৈছে। কেনেকুৱা পুৰা মজা ঝুলনাখন। আমি এতিয়া আৰু এখন চিৰি পাই গ'লোঁ। আগতটো আছিল মানে খেটকা আৰু এইখন হ'ল পিছল চিৰি। আৰু এইখন ডাঙৰ মানুহে বনোৱা হৈছে। আৰু এইখন বাচ্ছা শিশুসকলৰ কাৰণে বনোৱা হৈছে। আৰু এইখন চিৰি মানে একেই হয়। এতিয়া মানে আপোনালোকে আহি থাকক, আপোনালোকক আৰু বেলেগ ধৰণৰ বস্তু দেখাই আছোঁ। আহক ওচৰত নাযাব আপোনালোকক কিন্তু পেট একদম ফুটা কৰি দিব একদম। নহয় এইবিলাক মানে মাটিৰে বনোৱা, পুৰা অৰিজিনেল যেন লাগি আছে ন। ইয়াতে আইতা দুজনে কি কৰি আছে আহক আমি অলপ চাই আহোঁ। আইতা দুজনে তামোল চেঁচি আছে আৰু কথা পাতি আছে। আৰু ইয়াতে মানে দুটা কুকুৰ আছে, এটা কুকুৰ শুই আছে আৰু এটা মানে থিয় হৈ আছে। আহক এতিয়া আমি চিৰিখনত অলপ উঠি চাওঁ কেনেকুৱা লাগে। এতিয়া আৰু বেলেগ এখন চিৰিত উঠি আছোঁ। মানে এইখন মানে ঘূৰণীয়া চিৰি হয়। মানে এইপিনে উঠিব লাগে, উঠাৰ পিছত ইয়াতে মানে বহিলেই হ'ল। বহাৰ পিছত ইয়াতে বহিলে তলপিনে লৈ যাব। এতিয়া আমি যাই আছোঁ। ভাল লাগিছে বস্তুটো কিন্তু। এতিয়া মানে আৰু এখন লাষ্ট চিৰিখনত উঠি চাওঁ কেনেকুৱা লাগে। ইয়াতে উঠাৰ পিছত ইয়াতে বহিলেই হ'ল। বহাৰ পিছত আৰু তলপিনে মানে অকলেই লৈ যায় আৰু বস্তুটো পুৰা কেনেকুৱা মজা আৰু কেনেকুৱা। এতিয়া আপোনালোকক যিখন ঘৰৰ ভিতৰত লৈ যাম, ঘৰখনৰ ভিতৰত মানে বহুত আচৰিত বস্তু আছে। মানে চাই থাকক আৰু ভাল লাগিব বস্তুকেইটা। ফাইনেলি আমি এতিয়া ঘৰখন পাই গ'লোঁ। ঘৰৰ ভিতৰৰ বস্তুখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক। এই বোৱাৰী দুজনে মেখেলা চাদৰ পিন্ধি থিয় হৈ আছে। আৰু ইয়াতে মেখেলা চাদৰ বহুত ধুনীয়া মেখেলা চাদৰ আছে, বনাই থৈ দিছে। আৰু এইটো হ'ল তাঁতশাল বুলি কয়। ইয়াতে তাঁতশালৰে মানে মেখেলা চাদৰ বনাইছে মানুহজনে। আৰু মানে শুৱালকুছি মানে মেখেলা চাদৰৰ বিখ্যাত, সেইকাৰণে মানে ইয়াতে মেখেলা চাদৰ বনাই আছে। মেখেলা চাদৰ মানে কি ইয়াতে তাঁতশালৰ বিখ্যাত। আৰু ইয়াতে মানে মেখেলা চাদৰবিলাকৰ ইয়াতে মানে দেখাই থৈ দিছে। আৰু মেখেলা চাদৰবিলাক মানুহে চাবৰ কাৰণে থৈ দিছে। আৰু
এই মানুহজনে মানে হেৰি কৰি আছে, তাঁতশালৰ মানে কিবা বুটা মাৰি বুলি কয়, বুটা মাৰি আছে আৰু ইহঁত দুজনে মানে হেৰি কৰি আছে, ধান বানি আছে, ধান বানি হ'লে চাউল ওলাই আছে আৰু সেইটোৱে কৰি আছে আৰু কি। আৰু এই আইতা দুজনে কথা পাতি আছে যে মানে সূতাবিলাক কেনেকৈ উঠাব লাগে, সেইটোৱে মানে আলোচনা বিলোচনা কৰি আছে আৰু বস্তুখিনি মানে বহুত ভাল লাগিছে। আৰু আপোনালোকে যদি আহিবলৈ বিচাৰে আহিব পাৰিব, নাই কোনো অসুবিধা নাই, পূৰা বিন্দাছ আহক আৰু চাই যাওক। আৰু ইহঁতে মানে বুটাৰ মনাত সূতা তুলি আছে, ইহঁত দুজনে আলোচনা কৰি আছে আৰু সূতা তুলি আছে। মই মানে এনেকুৱা ইমান নাজানো, তথাপিও অলপ কৈছোঁ আৰু এই চাওক, এই মানুহজনে মানে চাইকেলৰ চকাৰে সূতা তুলি আছে কেনেকুৱাকৈ। এই মানুহজনে সূতাবিলাক মানে মেৰ খাই গৈছে, সেইবিলাক দুমূৰে দুটা মানে সূতা আৰি ফেলে এৰাই আছে আৰু লাগিছে। ইয়াতে মানে দুটা গৰু আছে, এটা গৰু আৰু এটা গৰুৰ পোৱালি, আৰু গৰুজনে মানে খেৰ খাই আছে আৰু এতিয়া আপোনালোকে ইয়াতে চাব পাৰিব, বহুত মানে ধৰণৰ সূতা আছে, বহুত ধৰণৰ সূতা পাব ইয়াতে। এতিয়া দুজনে মানে সূতা বটনবিলাক মানে গৰম কৰি আছে আৰু গৰমে কৰি আছে। ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে।